সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। এটা বিশেষ ভিডিঅ' মা আৰু বাবাক লৈ যাওঁ অলপ ফুৰাবলৈ। তেওঁলোক দুয়োৰে একেলগে এইটো প্ৰথম ট্ৰিপ। প্ৰথমবাৰৰ কাৰণে তেওঁলোক ফ্লাইটত উঠিব। মোমেণ্টখিনি মোৰ কাৰণে বহুত স্পেচিয়েল হয়। সৰুতে বাবাৰ বাজাজ ছুপাৰখনৰ সন্মুখত থিয় হৈ মামাৰ ঘৰলৈ যোৱা আজিও মনত আছে। মাৰ লগত হাতত ধৰি ফুৰিব যোৱা, পূজা, বিহু, গাঁৱলৈ অনা থিয়েটাৰ কোনোটো বাকী নাথাকে। সকলো দেখাইছে তেওঁলোকে হাতত ধৰি। গতিকে আজি মোৰ পাল, তেওঁলোকক লৈ যাম হাতত ধৰি। ফ্লাইটত বহুৱাই ডাৱৰবোৰ দেখুৱাম। কামৰ ব্যস্ততাৰ মাজতে অলপ সময় উলিয়াইছোঁ তেওঁলোকৰ বাবে। অলপ ফুৰাম, হহুৱাম। তো বলক আপোনালোককো লৈ যাওঁ লগত। ভিডিঅ'ৰ মাজে মাজে আপোনালোকৰ সুবিধা হোৱাকৈ কিবা ইনফৰমেশ্যন থাকিলে কৈ যাম। মোবাইল স্ক্ৰীণৰ সিপাৰে আছে যদিও ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোককো লগত লৈ যাম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং ফ্ৰম গুৱাহাটী। বৰ্তমান আছোঁ খানাপাৰাত আৰু আমি যাম দিল্লীলৈকে। মা আৰু দেউতা যাব মোৰ লগত। অলপ বিশেষ কাম এটাত ওলাইছোঁ। ইতিমধ্যে দিল্লীত ফুৰিবলৈ যোৱা বহুতকেইটা ভিডিঅ' মোৰ চেনেলটোত দিয়াই আছে। গতিকে এইবাৰ ভাবিছোঁ মাহঁতক যিহেতু ফুৰাম অলপমান, তাতে যিখিনি জেগাত যাম একেখিনি জেগাই কিমাননো ভিডিঅ' বনাব। গতিকে এইবাৰ ব্লগকেইটা অলপ বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ, যাতে আপোনালোক যদি কাইলৈ বা কেতিয়াবা ফেমিলি লৈ আপোনালোক দিল্লী ফুৰিবলৈ যায়, তাৰ ভিডিঅ'কেইটা চাই যাতে কিবা এটা আপোনালোকৰো সহায় হয়, ঠিক তেনেকৈ ভিডিঅ'বোৰ বনাম ভাবিছোঁ। অলপ ইণ্টাৰেষ্টিং হ'ব, আপোনালোকেও চাব। আৰু আমি দেখিছে গুৱাহাটীত বৰষুণ, আৰু আমি লখিমপুৰৰ পৰা কালি আহিলোঁ। গতিকে ভিডিঅ'টো গুৱাহাটীৰ পৰা আৰম্ভ কৰিছোঁ যদিও কালিৰ দুটামান দৃশ্য আপোনালোকে চাওক। কালি আমি কেনেকৈ আহিলোঁ, ৰাস্তাত কি কৰিলোঁ। তো বলক ডাইৰেক্ট লখিমপুৰৰ পৰা আৰম্ভ কৰোঁ। এক্সাইটমেণ্টত ঘৰৰ পৰা ওলাওঁতে ভিডিঅ' কৰিবই পাহৰিলোঁ। প্ৰায় 4 ঘণ্টামান গাড়ী চলাই বিশ্বনাথ চাৰিআলি পাৰ কৰি আমি সোমালোঁ নাগশংকৰ দেৱালয়ত। দেৱালয়ত থকা কাছকেইটাক বিস্কুট খুৱাই আৰু বাবাৰ সন্মুখত অলপ মূৰ দোৱাই আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ গুৱাহাটীলৈ। জামুগুৰি পাইছোঁ। জামুগুৰি আপোনাৰ নতুনকৈ যিটো হাইৱে বনাইছোঁ শ্বৰ্টকাটটো তেজপুৰলৈ যোৱা, আৰু এটা দৃশ্য দেখি আমি ৰখি গ'লোঁ। মাহঁত বাবাহঁত আছে এইফালে। মোৰ পাছফালে চাওকচোন কহুৱা বনবোৰ। গোটেই পথাৰখন কহুৱাৰে ভৰ্তি, আৰু এইফালে জীয়াভৰলী নদীখন আছে। এবাৰ দৃশ্যটো চাওকচোন। মা চেলফি উঠাত ব্যস্ত। তো বলক আমি এতিয়া যাওঁ, আগবাঢ়োঁ। টাইম প্ৰায় 1:30মান বাজিছে এতিয়া দুপৰীয়া, আৰু আমি নগাঁও বাইপাছত ৰখিছোঁ লাঞ্চ কৰিম। মোৰ পাছফালে দেখিছে ৰিফ্ৰেছকো। ইয়াতে মাহঁতে ক'লে কি ভেজিটেৰিয়ান খানা খাব, গতিকে ইয়াতে পিয়'ৰ ভেজ হয়। বলকচোন ভিতৰত যাওঁ। মই প্ৰথম আহিছোঁ ইয়াতে, কেনেকুৱানো খানাবোৰ চাওঁ আমি গৈ। মই খালেই ৰিফ্ৰেছকো নগাঁও, আপোনাৰ নগাঁও বাইপাছৰ একদম ওচৰতে আছে। ইয়াতে খালোঁ। খানা অলৰেডি দেখালে আপোনালোকক, বহুত ভাল আছিল খানাটো। আৰু দেখাত অলপ দামী যেন লাগে, কিন্তু মাত্ৰ 150 টকা আছিল ভেজ থালি। তো আপোনালোকে আহিব পাৰে, খুব ধুনীয়াকৈ ফেমিলিৰ লগত আহি। পৰিৱেশটো খুব ধুনীয়া, চাওক বিল্ডিংটো। আৰু ইয়াত থকাৰো ব্যৱস্থা আছে। নগাঁৱৰ বাইপাছৰ যিখন নতুনকৈ বনাইছে অভাৰব্ৰিজখন জাষ্ট পাৰ কৰি পেলাই এখন ৰেষ্টুৰেণ্ট আপোনালোকে দেখিব, ৰিফ্ৰেছকো বুলি। তো আমাৰ লাঞ্চ হৈ গ'ল আজি। তো বলক এতিয়া আমি আগবাঢ়োঁ গুৱাহাটীৰ ফালে।
কেনেকুৱা লাগিলে খানাটো কেনেকুৱা 150 টকা এটা প্লেটত ভেজ থালি কেনেকুৱা লাগিলে খানাটো জাষ্ট লাঞ্চ কৰি হ'ল আমি এতিয়া নগাঁও বাইপাছতে গুৱাহাটী গৈ পাব লাগে প্ৰায় 4টা 4:30মান বজাত তো বলক আমি যাওঁ গুৱাহাটীত গৈ বাকী ৰাস্তাত যদি কিবা দেখাব পাৰি চাওঁ বলক এতিয়া আমাৰ প্ৰায় 4:30মান বজাত ফ্লাইট আছে খানাপাৰাৰ পৰা মই বজাৰলৈকে যাব ওলাইছোঁ এতিয়া বতৰটো চাওক বৰষুণ কালি ৰাতিৰ পৰা পূৰা বৰষুণ দি আছে তো বলক ডাইৰেক্ট এয়াৰপৰ্টত গৈ আপোনালোকক লগ পাই আছোঁ এয়াৰপৰ্ট আহি পালোঁ বাহিৰত গোটেই বৰষুণ আৰু আমি অলৰেডি মই দেখাইছোঁ সোমাওঁতে আপোনালোকক ডিজি যাত্ৰাত অলৰেডি ৰেজিষ্টাৰ কৰি আহিছিলোঁ সেইকাৰণে আমি বহুত সোনকালে সোমাব পাৰিলোঁ চেক ইন কৰাৰ পৰা ছিকিউৰিটি চেকিং গোটেইখিনি খুব সোনকালে হৈ গ'ল আৰামত একদম ভিৰ নাছিল লাইনটো এনেই যদি আপোনালোকে নৰ্মেলি আহে ডিজি যাত্ৰা নকৰাকৈ তেতিয়া লাইন পাতি থাকিবলগীয়া হয় এই মা আছে এইফালে বাবাৰ পৰা আৰামত গাৰটো লৈ লৈছে তো ডিজি যাত্ৰাৰ গোটেই প্ৰচেছটো মই ভিডিঅ'টোত এবাৰ দেখাই দিম আপোনালোকক কেনেকৈ কৰিব লাগে তো নেক্সট টাইম যেতিয়া এয়াৰপৰ্টত আহিব তেনে আপোনালোকে ডিজি যাত্ৰা এপটোত আপোনালোকৰ আধাৰটো লগ ইন কৰি বৰ্ডিং পাছখন জাষ্ট আপলোড কৰি দিলে হ'ল গোটেই প্ৰচেছটো বহুত ইজি হয় যদি কৰি আহিলে আপোনালোক খুব সহজতে এয়াৰপৰ্টত একদম কম সময়ৰ ভিতৰতে চেক ইন হৈ যায় তো আমাৰ ফ্লাইট 4:30টাত তো আমি গেটত 2 নম্বৰ গেটত আমাৰ ইয়াৰ পৰা ডিপাৰ্চাৰ হ'ব গতিকে এতিয়া ৱেইট কৰি আছোঁ এতিয়া সময় 2টা বাজিছে গতিকে প্ৰায় 2 ঘণ্টামান সময় ইয়াত ৰখিব লাগিব তো ফ্লাইটত আমি চেক ইন কৰি আপোনাক লগ পাই আছোঁ বৰ্ডিং কৰিবলৈ গৈ আছোঁ মাহঁত আহি আছে বৰ্ডিং হৈ গ'ল সময় 4টা বাজিব হৈছে আৰু 3:59 আমাৰ ফ্লাইট 4:30ত ইয়াৰ পৰা টেক অফ কৰিব বাবা আছে বৰষুণ দি আছে বাহিৰত মূৰত পানী পৰে কাৰণে টাৱেলখন কালি লৈ লৈছে বাহিৰত বৰষুণ চাওক তো ডিজি যাত্ৰা ইউজ কৰাৰ কাৰণে খুব সহজতে কামবোৰ বহুত সোনকালে আমাৰ বৰ্ডিং হৈ গৈছে দিল্লী গৈ পাম প্ৰায় সন্ধিয়া 7টামান বজাত তাত বতৰটো বা কেনেকুৱা ৱেডাৰ ৰিপৰ্ট চাইছোঁ তাত ৰ'দে দি থকা বুলি কৈছে তো বলক টেক অফ কৰাৰ সময়ত অলপ ভিডিঅ' ল'ম ডাইৰেক্ট দিল্লীত গৈ আপোনালোকক লগ পাম বাজিছে আৰু আমি এতিয়া আকাশত চাহ খাব মন গ'ল বাবাই চাহ লৈছে আৰু মই কফি একাপ লৈছোঁ কফি কি মায়ে নাখায় তো আজিৰ আবেলিৰ স্নেক্স আবেলিৰ চাহকাপ আকাশৰ ওপৰত একেলগে খাওঁ আপোনালোকে অকণমান খিৰিকীৰ ইপাৰৰ দৃশ্যবোৰ চাওক বিহাৰৰ পাটনা চহৰৰ ওপৰতেই বলক আপোনালোকক ডিজি যাত্ৰা এপটোৰ বিষয়ে অলপ ইনফৰমেশ্যন দি দিওঁ
এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। তাৰ পাছত নিজৰ আধাৰ ক্ৰিডেঞ্চিয়েলছখিনি তাত এড কৰি এখন চেলফি মাৰিব। বৰ্ডিং পাছখন ডাউনলোড কৰি PDF বা JPG ফৰ্মেটত তাতে আপলোড কৰি দিব। এটা QR জেনেৰেট হ'ব আৰু সেই QRটো স্কেন কৰি আপুনি বেলেগ একো ডকুমেণ্ট নোহোৱাকৈ ফ্লাইটত বৰ্ডিং কৰি আপোনাৰ মূল্যৱান সময় বচাব পাৰিব। এই ভিডিঅ'টো DG যাত্ৰাৰ স্পনচৰ্ড নহয় দিয়ে ৰাইজ। তো বলক আগবাঢ়ো। জাষ্ট লেণ্ড কৰিলোঁ এতিয়া বৰ্তমান, আৰু সময় সন্ধিয়া 6:47। মানুহ উৎপাত দেখিছেনে? আমি ভাবিছোঁ অলপ লাহে লাহে নামো। তো বলক বেগকেইটা উলিয়াই লৈ নামি পেলাই এয়াৰপৰ্টটো অলপ দেখাই আছোঁ। সময় 7:10 হৈছে সন্ধিয়া, আৰু অলপ আগত 10-15 মিনিটমান আগত আমি লেণ্ড কৰিলোঁ দিল্লীত। বৰ্তমান আছোঁ নিউ দিল্লী এয়াৰপৰ্ট। মা বাবাক অলপ ফ্ৰেছ হ'ব পঠাইছোঁ। তাৰপিছত আমি ইয়াৰ পৰা এক্সিট লৈ পেলাই উবেৰ ল'ম। আমি হোটেল বুক কৰি থৈছোঁ পাহাৰগঞ্জত। তো হোটেলত যোৱাৰ ৰাস্তাৰ অলপ দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম। ইতিমধ্যে আন্ধাৰ হৈছে বাহিৰত, আৰু আজি ৰাতিটো আমি দিল্লীতে ষ্টে' কৰিম। অহা কালিলৈ আমাৰ ৰাতিপুৱা ট্ৰেইন আছে। তো কালিলৈ মই ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক জনাম আমি ক'ত গৈ আছোঁ। এটা বিশেষ কামত আহিছোঁ আমি দিল্লীলৈ, মা বাবাক লৈ আহিছোঁ। অলৰেডি গম পায় আপোনালোকে। তো বলকচোন আমি এয়াৰপৰ্টৰ পৰা অলপ ওলাই যাওঁ, তাৰপিছত গাড়ীৰ পৰা আপোনালোকক লগ পাম। বাবাই গাৰুটো এৰিয়ে দিয়া নাই, টাৱেলখন মই কিবাকৈ লৈ বেগত ভৰাই থৈছোঁ। তো অলপ এয়াৰপৰ্টৰ দৃশ্যবোৰ চাওক, তাৰপিছত উবেৰ কৰিম। উবেৰত গৈ আপোনালোকক ৰাস্তাবোৰ দেখাই আছোঁ। নিউ দিল্লীৰ আছাম হাউচত আহিছোঁ বৰ্তমান। বাবাই ক'লে ভাত খাম বুলি। ইয়াতে জানেই মাইহাং ৰেষ্টুৰেণ্টখন আছে দিল্লীত, আৰু ৰিচিপশ্যনত এবাৰ সুধি চাইছোঁ ইয়াতে থাকাৰ কিবাকৈ যে ৰুম এটা মেনেজ হয়। আমি পাহাৰগঞ্জত অলৰেডি হোটেল লৈ থৈছিলোঁ, আৰু যদি ইয়াতে এটা ৰুম পাই যাওঁ তেতিয়া আমি তাত নাযাওঁ আৰু। তো চাওঁচোন বলক, প্ৰথম ভাত খাই লওঁ, তাৰপিছত ৰুমটো অলপ মেনেজ কৰিব দিছোঁ। কি নহয় চাওঁ। মাছৰ জোল ন ভালেই, খানা আহি গ'ল। আইটেমখিনি চিকেনটো বাকী আছে, নহয় খালেই। পিয়ৰ ঘৰৰ নিচিনা খানা দিল্লীত। খাই লওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ ৰুমটো পাওঁ নে নাপাওঁ চাওঁ। তো বলক খাওঁ। ইতিমধ্যে গম পালে আপোনালোকে, এতিয়া আছোঁ আছাম হাউচত। আহিছিলোঁ একচুৱেলি মাইহাং ৰেষ্টুৰেণ্টত ভাত খাবলৈ, আৰু ইয়াতে যদি থাকিবলৈ হয় তেতিয়া বহুদিন আগতে মেইল লিখিব লাগে, এপ্লিকেশ্যন কৰিব লাগে। আপুনি কেইদিন থাকিব, কিমানজন মানুহ, গোটেই ডিটেইলছখিনি। ইয়াতে আপোনালোকে জানে অসম চৰকাৰৰ ৰেচিডেণ্ট কমিশ্যনাৰ থাকে। তো আমিতো একো মেইল পঠিওৱা নাই। ষ্টিল মই ৰিকুৱেষ্ট কৰিছিলোঁ কিবাকৈ এটা ৰাতিৰ কাৰণে যদি এটা ৰুম যোগাৰ কৰিব পাৰে। প্ৰচেছটো ক'লোৱে, যদি আপোনালোক কেতিয়াবা আহে গভৰ্ণমেণ্ট ID খন লাগে আপোনালোকৰ লগত। মেইলটো আপোনালোকে বহুদিন আগত কৰি থ'ব, কেইদিনমান, আৰু যিটো ডেটত থাকিব তাৰ দুদিনমান আগত এবাৰ ফোন কৰি এবাৰ কনফাৰ্মেশ্যনটো লৈ ল'ব। মই ইয়াৰ মেইল ID আৰু ফোনটো ডেছক্ৰিপশ্যনত দি দিম। তো এতিয়া বলক তললৈ যাওঁ, অলপ পানী বটল দুটামান কিনিব লগা আছে, তাৰ পাছত শুই যাম আৰু। ৰুমৰ ৰেণ্টটো 1200 টকা, ৰিজনেবলে হয়। নিউ দিল্লীৰ নিচিনা এখন চহৰৰ মাজমজিয়াত, আৰু আছাম হাউচ আপোনালোকে জানে অসম চৰকাৰে চলায়। 1200 টকা ল'লে। ৰিচিপ্টটো কাটিলোঁ। কাইলৈ ৰাতিপুৱা 5:30 বজাতে ওলাই যাম, সেইকাৰণে অলপ আজৰি হৈ আছোঁ। আৰু এওঁলোকে টেক্সি বুক কৰি দিছে ট্ৰেইন ষ্টেচনলৈকে। খুব ভাল মানুহখিনি। আৰু ৰিচিপশ্যনত থকা মানুহকেইজন, এজন মংগলদৈ আৰু এজন ধেমাজিৰ। তো বলক এতিয়া ৰুমটো দেখাওঁ অলপ। ৰাতিপুৱা যদি পাৰোঁ আছাম হাউচটো অলপ দেখাম।
সোমাই আহি বাথৰুমটো আছে, ড্ৰেছিং আছে, মায়ে কাপোৰ হেৰি কৰি আছে, টিভি, এইফালে বাবা শুলে, গামোচাৰ ফুলবোৰ লগোৱা আছে এনেকৈ। তো ৰুমটো এইটোৱে। তো আজিতো বহুত দেৰি হৈ গ'ল। পানীৰ বটল দুটামান নিব আহিলোঁ তলৰ পৰা। ৰাতি প্ৰায় 9টামান বাজিছে। ইয়াতে এতিয়া শুই যাম আমি। ৰুমটো ইতিমধ্যে আপোনালোকে দেখা পালে। ৰাতিপুৱা কাইলৈ সোনকালে ওলাই যাব আছে, গতিকে ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। গোটেই জাৰ্ণিটো আজি মই লখিমপুৰৰ পৰা অহাৰ পৰা প্ৰায় দিল্লী পোৱালৈকে গোটেইখিনি কমকৈ ল'বলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কাইলৈ লগ পাম পুনৰ আন এটা ভিডিঅ'ত। বাই বাই, গুড নাইট।